কাৰোবাক যদি সঁচাই ভাল পোৱা তেনেহ'লে হাজাৰ ব্যস্ততাৰ মাজতো তেওঁক অলপ সময় দিবলৈ নাপাহৰিবা। হয়তো তোমাৰ অলপ সময়ৰ কাৰণেই তাই সকলো সময়তে অপেক্ষা কৰি থাকে। এখন ঘৰত একেলগে থাকিলেই তাক পৰিয়াল বুলি নকয়। পৰিয়াল মানে হ'ল এজনে আনজনক বুজি পোৱা, সুখ দুখত লগত থকা আৰু এজনে আনজনক মৰম আৰু আদৰ কৰা। যি হহুৱাই সিয়ে এদিন কন্দুৱায়। এই পৃথিৱীত কোনো চিৰস্থায়ী নহয়। এদিন হহুৱাজনো গুচি যায়, এদিন কন্দুৱাজনো গুচি যাব। মানুহৰ জিভা এনেকুৱা এটা বস্তু য'ত অমৃত আৰু বিষ একেলগে থাকে। মনে মনে থকাৰ কাৰণে মানুহ কেতিয়াও লজ্জিত নহয়, কিন্তু কথা কোৱাৰ কাৰণে মানুহ বহুবাৰ লজ্জিত হয়। পৃথিৱীৰ সকলোতকৈ দামী ৱাশ্বিং পাউডাৰ হ'ল টকা। তোমাৰ চৰিত্ৰৰ দাগ যিমানে থাকক টকাই সকলো ধুই দিব। উচিত কথা কোৱা মানুহবোৰক ভাল পোৱা মানুহ বহুত কম থাকে, কাৰণ উচিত কথা সকলোৱে হজম কৰিব নোৱাৰে। পুৰুষ বুলি কোনেও ভাল নাপায়, ভাল পায় তাৰ যোগ্যতাক, সফলতাক আৰু সামৰ্থক। সম্পৰ্ক মনৰ মাজত থকা দৰকাৰ, কথাৰ মাজত নহয়। আৰু অভিমান কথাৰ মাজত থকা দৰকাৰ, মনৰ মাজত নহয়। নিজৰ পত্নীতকৈ যদি অন্য কোনোবা নাৰীক ভাল লাগে তেনেহ'লে হয় আপোনাৰ, নহ'লে আপোনাৰ পত্নীৰ স্বভাৱ চৰিত্ৰ বেয়া। নিজৰ পত্নীতকৈ আন নাৰীক ভাল লাগিলেও আন নাৰীৰ প্ৰতি দুৰ্বল হৈ নপৰিব, এনেহ'লে আপোনাৰ সংসাৰত জুই লাগিব।